হেল্ল' গাইজ, আশা কৰিছোঁ সকলোৰে ভাল। দৰাচলতে মই দেওবাৰ আৰু শনিবাৰে স্কুলত ছাত্ৰ ছাত্ৰী কেইজনমানক গ্ৰামাৰ শিকাওঁ। আৰু আজি ইয়াত গ্ৰামাৰ শিকাই থাকোঁতেই মোৰ কলিগ সঞ্জীৱ দাৰ এটা অনুষ্ঠানলৈ তেওঁ নিমন্ত্ৰণ কৰিলে। তেওঁ মিচিং সম্প্ৰদায়ৰ মানুহ হয় আৰু অসমটো বিভিন্ন জনগোষ্ঠীৰ সমাহাৰ হয়। মই ভালপোৱা জনগোষ্ঠীৰ ভিতৰত মিচিং জনগোষ্ঠীটো এটা বিশেষ হয়, কাৰণ মোৰ প্ৰথম শিক্ষাগুৰু ৰাজু পায়েং ছাৰে মিচিং আছিল। তেওঁৰ পৰা মিচিং সম্প্ৰদায়ে বহু কথা জানিছিলোঁ আৰু তেওঁলোকৰ খাদ্য অভ্যাস বা জীৱনশৈলী এই সকলোবোৰ ভাল লাগে। সহজ সহজ জীৱন, চাংঘৰত থকা জীৱন। গতিকে তেওঁৰ নিমন্ত্ৰণ পাই পেলাই মই তেওঁলোকৰ ঘৰলৈ গ'লোঁ। খুব ডাঙৰকৈ অনুষ্ঠান হৈ আছে। আজি মই বিশেষ সময় দিব নোৱাৰিলোঁ, কাৰণ ইয়াৰ পৰা মই আকৌ মোৰ বিশেষ ঠাই এটাত যাব লগা আছিল। যি কি নহওক, তেওঁলোকৰ সেই পৰম্পৰাৰ কিছু অংশ আপোনালোকক দেখাম। তেওঁলোকৰ খাদ্য প্ৰণালী বা তেওঁলোকে কেনেকৈ একত্ৰিত হৈ পেলাই এটা অনুষ্ঠান পাতিছে, খুব ভাল লাগিল। চাংঘৰত উঠি পেলাই একচুৱেলি সেই আগৰ দিনৰ যিটো বাঁহৰ চাংঘৰৰ পৰিৱেশ নাই আজিকালি, তথাপি তেওঁলোকে চাংঘৰৰ পৰম্পৰাটো ৰাখে, পাকঘৰটো বিশেষকৈ ৰাখে। এতিয়া পাকঘৰৰ যি বস্তু মই দেখিলোঁ, সেইখিনিকে আপোনালোকক দেখাম। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব, শেষলৈকে চাব। সি নাখায়। এয়া বৰালি মাছ পুৰি আছে। মই ভাল পোৱাৰ ভিতৰত আটাইতকৈ আমাৰ মিচিং জনজাতিৰ পৰম্পৰা মই খুব ভাল পাওঁ। আজি সৌভাগ্য হ'ল নহয়, মই মিচিং হ'লে সেই খুব ভাল পাওঁ। এইয়া এইটো দেখিয়ে গম পাইছে ৰাইজ। এইপিনে মোক দেখাইছে ধুনীয়াকৈ। এয়া সকলোৱে ভাল পোৱা গাহৰি মাংস। এতিয়া পেট ভৰাই খাম আৰু। আজি মই টিউশ্যন কৰি থাকোঁতে হঠাৎ নিমন্ত্ৰণ কৰিলে। মই তোমাক ধৰি দিম ন। পাৰিবা নালাগে না।